প্ৰতি বছৰে কাতি মাহত পালন কৰা হয় ধনতেৰাছ। দীপাৱলীৰ ঠিক পূৰ্বেই পালন কৰা হয় ধনতেৰাছ। এই দিনটোত ধুমধামেৰে দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু ধনন্তৰীৰ পূজা কৰে ভক্তসকলে। তাৰ পিছত চলে সামগ্ৰী কিনাৰ পৰ্ব। এই বছৰ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত পালিত হ'ব ধনতেৰাছ। তাৰ পূৰ্বে ধনতেৰাছৰ শুভ মুহূৰ্ত আৰু এই অনুষ্ঠানত কি কি সামগ্ৰী কিনা উচিত আপোনালোকে জনাটো খুবেই প্ৰয়োজন। গতিকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। কেতিয়া পৰিছে ধনতেৰাছ? সামাজিক মাধ্যমত উপলব্ধ তথ্য অনুসৰি কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰাছ পালন কৰা হয়। এই বছৰ ধনতেৰাছ পালিত হ'ব 29 অক্টোবৰ মঙলবাৰে। এই দিনটোত সোণ আৰু ৰূপৰ গহনা আৰু নতুন পাত্ৰ কিনিব পাৰে। ধনতেৰাছ ধনন্তৰীৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয়। আকৌ এই দিনটোত সম্পদৰ দেৱতা কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মী আৰু গণেশকো পূজা কৰা হয়। ঋক সিদ্ধান্ত পঞ্জিকা অনুসৰি 29 অক্টোবৰত 1 ঘণ্টা 41 মিনিটৰ শুভ মুহূৰ্ত আছে। সন্ধিয়া 6:31 পৰা আৰম্ভ কৰি নিশা 8:13 শুভ মুহূৰ্ত আছে। এই সময়ত পূজা কৰিলে শুভ ফল লাভ হ'ব বুলি ধাৰণা কৰিছে পণ্ডিতসকলে। কিন্তু মঙলবাৰে পুৱা 10:31 পৰা পিছৰ দিনা অৰ্থাৎ 30 অক্টোবৰ বুধবাৰে নিশা 1:15 ধন ত্ৰয়োদশীৰ তিথি থাকিব। ধনতেৰাছত কি কি সামগ্ৰী কিনা শুভ? পণ্ডিত সূৰ্যমণি পাণ্ডেৰ মতে ধনতেৰাছৰ শুভ দিনৰ ঘৰত নতুন ঝাৰু, সোণ বা ৰূপৰ গহনা, পিতলৰ দ্ৰব্য আৰু যান বাহন কিনিলে দেৱী লক্ষ্মী প্ৰসন্ন হয়। সমগ্ৰ বছৰ ধন আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰে। এই দিনটোত বহুতে দৈনন্দিন ব্যৱহাৰৰ ইলেক্ট্ৰনিক সামগ্ৰীও ক্ৰয় কৰে। বহুতেই আকৌ নতুন স্থানত বিনিয়োগ কৰে। ঘৰ বা সম্পত্তি কিনাৰ বাবে ধনতেৰাছৰ দিনটোক বিশেষভাৱে শুভ বুলি কোৱা হয়। এই দিনটোত আকাশবন্তিও নুমুৱাই দিয়া হয়। পণ্ডিত পুৰেন্দ্ৰ উপাধ্যায়ৰ মতে কাতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত চুতে দিৱালী অসমৰ বাহিৰত হনুমান জয়ন্তী আৰু নৰক চতুৰ্দশী পালিত হয়। এই বছৰ 30 অক্টোবৰত চুতে দিৱালী পালন কৰা হ'ব। ইয়াক নৰক চতুৰ্দশীও বোলা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। আকৌ পুৰাণৰ মতে এই দিনটোত হনুমানৰ জন্মবাৰ্ষিকীও পালন কৰা হয়। 69 বছৰৰ পিছত সৃষ্টি হ'ব এই বিশেষ ৰাজযোগ। এইবাৰ ধনতেৰাছত শনি 30 বছৰৰ পিছত কুম্ভ ৰাশিত থাকিব। একে সময়তে শুক্ৰ থাকিব কন্যা ৰাশিত, বৃহস্পতি থাকিব মেষ ৰাশিত আৰু সূৰ্য থাকিব তুলা ৰাশিত। ইয়াৰ উপৰি এই দিনটোত ৰাজযোগো সৃষ্টি হ'ব। কপাল ফুলিব 5টা ৰাশিৰ জাতক জাতিকাৰ। কোন কোন ৰাশি উপকৃত হ'ব আহকচোন জানো। প্ৰথমতেই মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনতেৰাছ খুবেই শুভ হ'ব। এই সময়ৰ ভিতৰত আপুনি আপোনাৰ কৰ্মজীৱনত এনে কিছু সুযোগ পাব পাৰে যিটো আপোনাৰ বাবে অত্যন্ত ফলপ্ৰসূ প্ৰমাণিত হ'ব। মিথুন ৰাশি। ধনতেৰাছত গ্ৰহৰ শুভ সংমিশ্ৰণে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে খুব উপকাৰী প্ৰমাণিত হ'ব। স্বাস্থ্যৰ উন্নতি হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত গ্ৰহৰ অৱস্থান আপোনাৰ অনুকূলে থাকিব। যদি কোনো চৰকাৰী কাম থাকে তেন্তে এই সময়ৰ ভিতৰত সেয়া সম্পন্ন হ'ব পাৰে। বহু সামাজিক আৰু ধৰ্মীয় কামত অংশ ল'ব এই ৰাশিৰ লোকসকলে। সামাজিক প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। আয় বৃদ্ধিৰ সম্ভাৱনা আছে। কামৰ দিশত নতুন পৰিকল্পনা কৰিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰো ভাগ্য মুকলি হ'ব। ধনতেৰাছৰ শুভ সময়ত ভাগ্য উদয় হ'ব। নিজৰ ভিতৰত এক পৃথক উদ্দীপনা, কামৰ তাগিদা অনুভৱ কৰিব পাৰিব এই ৰাশিৰ লোকসকলে। বিবাহযোগ্য যুৱক যুৱতীৰ বিবাহৰ সুযোগ আহিব পাৰে। যিসকল দম্পতীয়ে সন্তান কামনা কৰিছে তেওঁলোকৰ এই সময়ত ইচ্ছা পূৰণ হ'ব পাৰে।
আৰ্থিক দিশৰ পৰা সময় খুব অনুকূল হ'ব। এই সময়ৰ ভিতৰত স্থায়ী সম্পত্তিত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো খুব ভাল হ'ব। সমস্ত পুৰণি সমস্যাৰ পৰা মুক্তি পাব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফল পাব। বন্ধৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। কম সময়তে সম্পন্ন হ'ব কাম। মন ভালে থাকিব। বিবাহযোগ্য যুৱতীসকলৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। চাকৰিজীৱীসকলৰ বাবেও খুব ভাল সময়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো ভাল। মন ভালে থাকিব। ৰৈ থকা কাম সম্পন্ন হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। ব্যৱসায়ীসকলে এই সময়ত খুব ভাল চুক্তি পাব পাৰে। প্ৰচুৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আয় বহু পৰিমাণে বৃদ্ধি পাব। সম্পন্ন বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সমৰ্থন পাব। প্ৰিয় দৰ্শক, কোনো ঘটনা, দুৰ্ঘটনা বা লাভ ক্ষতি নিচেই কাকতলীয়। উৎসাহে এই তথ্যৰ সত্যতা নিশ্চিত নকৰে। শেষত আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক তাৰে কামনাৰে পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। চাই থাকিব উৎসাহ।